Welcome to my YouTube channel Positive Mke. Bundokol puno আজি মই নতুন ভিডিও লৈছো আপোনালোকৰ মাজলৈ বundokol আজি মই দেখাম আপোনালোকে ঘৰত ব্যৱহাৰ কৰি থকা ল্যাপটপ কম্পিউটাৰটো কেনেকৈ স্ক্ৰিন টাচ বনাব। বundokol এটি এটা সম্পূৰ্ণ নতুন ট্ৰিক। bundokol এই ট্ৰিকটোৱে আপুনি আপোনাৰ বিছনাত বহি কিনে আপোনাৰ ল্যাপটপ কম্পিউটাৰটো আপুনি হ্যান্ডেল কৰিব পাৰিব। সো bundokol পৰম নকৰি ভিডিওটো আগবঢ়ো সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব। আধাতে এই নিদিব, এই দিলে আপোনাৰ টপিক সমূহ মিক্স কৰি দিব, আপুনি বুজি নাপাব। সো bundokol সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাওক আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। কিন্তু বলক ভিডিওটো আমি আৰম্ভ কৰোঁ। bundokol সৰ্বপ্ৰথমতে আপোনালোকে আপোনাৰ ল্যাপটপ হওক বা পিসি যেটো চলাই আছে আপুনি তাত আপুনি ইন্টাৰনেট কানেক্ট কৰি ল'ব লাগিব। এটা মই ইন্টাৰনেটটো কানেক্ট কৰি লৈছো। ইয়াৰ পিছতে bundokol আপুনি Google Chrome গৈ কোনে আপুনি সার্চ কৰিব লাগিব। ইয়াত Google Chrome সার্চ কৰিব লাগিব mirror op MIRROROP mirror op আৰু লগতে আপোনাৰ উইন্ডোজটো টাইপ কৰিব। আপুনি উইন্ডোজ 10 চলাই আছে যদি উইন্ডোজ 10 দিব, উইন্ডোজ 7 চলাই আছে যদি উইন্ডোজ 7 দিব। এতে মই উইন্ডোজ 10 চলাই আছো, মই ইয়াতে উইন্ডোজ 10 লিখি দিছো। ইয়াৰ পিছত ইয়াতে আপুনি যেটো ফাৰ্স্ট অপচন দেখিছে mirror op for windows version with installation আপুনি এই ইনষ্টলেচন তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ এটা পেজ দেখা পাব আৰু ইয়াতে আপুনি ডাউনলোড অপচনটো যেটো দেখিছে ডাউনলোড অপচনত গৈ কেনে এইটো ডাউনলোড কৰিব লাগিব। এইটো 11.46 MB এটা সফটওয়্যাৰ হয়। এটা মোৰ এতিয়া ডাউনলোড হৈ আছে। এইটো আপুনি এনেকৈ ডাউনলোড কৰি ল'ব লাগিব। সম্পূৰ্ণ সহজ, সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাই থাকক। মই স্টেপ বাই স্টেপ আপোনালোকক দেখাই দিম। এই মোৰ সম্পূৰ্ণ সফটওয়্যাৰটো ডাউনলোড হৈ গ'ল। ইয়াৰ পিছত মই এইটো অন কৰি দেখাম আপোনালোকক। চাওক এনেকুৱাকৈ আপোনাৰ এটা পেজ খোল খাব mirror op বুলি। তাৰ পিছত ইয়াতে আপুনি ঠিক কৰিব লাগিব। ঠিক কৰাৰ পিছত এইটো ইনষ্টল নাও কৰিলে হ'ল। allow access বুলি আছে, allow access টো অন কৰাৰ পিছত এইটো দেখি যায় এইটো এটা পেজ খোল খাব। তেনেকুৱাকৈ আপোনাৰ মনিটৰ স্ক্ৰিনত এনেকুৱা পেজ এটা খোল খাব। bundokol ইয়াৰ পিছতে আপুনি আপোনাৰ মোবাইলটোত প্লে ষ্টৰত গৈ ইয়াতে সার্চ কৰিব লাগিব mirror op MIRROROP receiver। এসক মই এইটো সার্চ কৰিছো, আগতে সার্চ কৰিছিলো mirror op receiver। ইয়াতে আপুনি এইটো ইনষ্টল কৰিব লাগিব। আৰু এইটো সম্পূৰ্ণ ইনষ্টল হৈ হোৱাৰ পিছত ইয়াতে চাব কি কৰিব লাগিব মই দেখাই আছো আপোনালোকক। আমাৰ সম্পূৰ্ণ ইনষ্টল হৈ গ'ল। এইটো ওপেন কৰাৰ পিছত ইয়াতে এনেকুৱাকৈ এটা পেজ খোল খাব ষ্টৰেজ আৰু কন্টেক্ট। এনেকৈ কন্টেক্ট খাব। এইটো আপুনি ইয়াতে কন্টিনিউ কৰিব লাগিব অন কৰাৰ পিছত। এটা কন্টিনিউ কৰাৰ পিছতে আপোনাৰ এনেকৈ এটা আহিব mirror op receiver বুলি। তাৰ পিছত ইয়াতে এইটো যেটো দেখিছে সিঙ্গল ট্যাপ ৰাইট ক্লিক এইটো যিকোনো অপচনত আপুনি ৰাখিব পাৰে। এইটো
সো মই সিঙ্গল ক্লিকত ৰাখিছো সিঙ্গল ট্যাপত আৰু এইটো শো হিন্ট কৰি দিছো তাৰ পিছত ইয়াতে কন্টিনিউ কৰি দিম এটা চাব এইটো এটা আইপি এড্ৰেছ দেখিছে এই আইপি এড্ৰেছটো আপোনাৰ মনিটৰৰ স্ক্ৰিনত ল্যাপটপৰ মনিটৰ স্ক্ৰিনত বা আপোনাৰ যেটো ডেস্কটপ ব্যৱহাৰ কৰি আছে তাৰ মনিটৰ স্ক্ৰিনত আপোনাৰ আইপি এড্ৰেছটো শো কৰিব আপোনাৰ যেটো মোৰ ইয়াতে ইমেইল দেখিছে সেই ইমেইলটো শো কৰিব তেতিয়া মই এটো অন কৰি দিম ইয়াতে আপুনি ইয়াতে যেটো দেখিছে সার্চ অপশন এই সার্চ অপশনটো এটা সার্চ কৰাৰ পিছত তেতিয়া এই সাইডৰ ৰাউন্ডটো ক্লিক কৰিব ইয়াতে দেখিছে মোৰ যেটো জিমেইল হয় এইটো ইয়াতে শো কৰিছে আৰু এতিয়া এইটো কানেক্ট কৰি দিম মই কানেক্ট কৰি দিয়াৰ পিছত চাব ইয়াতে এক্টিভেশন ৰিমাইন্ডাৰ আছে আপুনি যে এক্টিভেশন কৰি লব পাৰে যদি নকৰে এইটো লেটাৰ বলে আপুনি ক্লিক কৰি কেনসেল কৰিব পাৰিব এইটো মই এটা এক্টিভেশন নকৰো তো মই কাটি দিম এটা স্ক্ৰিনখন এয়া চাওক ইয়াতে দেখিছে এক্টিভেশন কৰিব পাৰে আপুনি অনলাইনৰ পৰা মই এইটো লেটাৰ কৰি দিছো এতিয়া আৰু বন্ধুসকল ইয়াতে যেটো আপুনি স্ক্ৰিনত দেখা পাই আছে প্লে বটন এটা প্লে বটনটো পুশ কৰাৰ পিছতে ইয়াতে যাব ল্যাপটপটোৰ স্ক্ৰিনত থকা সম্পূৰ্ণ স্ক্ৰিনখন এয়া মোৰ মোবাইলত আহি গৈছে এয়া দেখিছে সম্পূৰ্ণ স্ক্ৰিনখন এটা মোৰ মোবাইলত আহি গৈছে বন্ধুসকল এই প্ৰচেছটো কৰিবৰ কাৰণে আপুনি দুটা ডিভাইসতে আপোনাৰ মোবাইল হওক ল্যাপটপ হওক বা আপোনাৰ কম্পিউটাৰ হওক দুটা ডিভাইসৰ মাজত আপুনি ইন্টাৰনেট কানেক্ট কৰি ৰাখিব লাগিব বন্ধুসকল এতিয়া আপুনি ইয়াতে আপুনি যিকোনো টাচ কৰিব মোবাইলটোৰ স্ক্ৰিনত তেতিয়া আপোনাৰ ল্যাপটপত কাম কৰিব এয়া মই এইটো যেটো পেন বনাইছিলো মোবাইলত লিখিব পৰা পেন এটা বনাইছিলো মোবাইল টাচ কৰিব পৰা যদি আপোনালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ চাই ল'ব এটো ঘৰতে বনাব পাৰি অতি সহজে এটা চাওক মই এতিয়া যেতিয়া মোবাইলৰ স্ক্ৰিনত টাচ কৰিছো এতিয়া মোৰ ল্যাপটপটোত স্ক্ৰিনত সেম একে আহিছে এ চাওক ইয়াতে আপুনি যিকোনো কাম কৰিব পাৰিব ল্যাপটপত কিবোৰ্ড মাউসৰ যিখিনি কাম কৰে আপুনি সেইখিনি আপুনি মোবাইল এতিয়া আঙুলিৰে আপুনি টাচ কৰি মোবাইলৰ স্ক্ৰিনেৰে ল্যাপটপটো গোটেই ল্যাপটপটো বা আপোনাৰ কম্পিউটাৰটো কন্ট্ৰোল কৰিব পাৰিব এইটো পদ্ধতিৰে ইয়াতে দেখিছে বন্ধুসকল আশা কৰা আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ এটা লাইক কৰি দিব আৰু এটি চাওক ইয়াতে আপুনি এনেকৈ জাস্ট লাইট হেচি দিলে আপুনি মাউসৰ কাম কৰিব পাৰিব এই চাওক এটো ৰিফ্ৰেশ অপচন আহিছে বহুতে এটো ভাবিব পাৰে যে মাউসৰ অপচনটো কেনেকৈ পাম জাস্ট আপুনি মোবাইলৰ স্ক্ৰিনখনত অলপমান টাচ কৰি দিলে মাউস অপচনটো ওলাই আহে এটো হৈছে সেটিংস অপচন ইয়াৰে বন্ধুসকল আজিৰ ভিডিওটোত এইখিনিয়ে আছিলে যদি ভিডিওটো চাই ভাল পালে প্লিজ আপুনি আপোনাৰ বন্ধুসকলৰ মাজত বা আপোনাৰ সমনীয়াসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিওটো লাভৱান হয় সকলোৰে বাবে আৰু তাৰ লগতে যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিওটোৰ সম্পৰ্কত কিবা কথা জানিব থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাব থ্যাংক ইউ